আমাৰ বিশ্বব্ৰহ্মাণ্ডখনত বিভিন্ন ধৰণৰ ৰহস্যই ভৰি পৰি আছে। আমি সেইবিলাক যিমানেই ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ সিমানেই আমাক আচৰিত কৰি তোলে। গতিকে আহক বন্ধুসকল, আমি আজি জানো বিশ্বব্ৰহ্মাণ্ডৰ এনেধৰণৰ 10টা অজীৱ আৰু আচৰিত ধৰণৰ ৰহস্য, যিবিলাক জানি আপুনি আচৰিত হৈ যাব। এক নম্বৰ, বিশ্বব্ৰহ্মাণ্ডৰ গোন্ধ। যেনেদৰে আমাৰ পৃথিৱীত পোৱা সকলোবোৰ বস্তুৰে এটা নিজস্ব গোন্ধ আছে, ঠিক তেনেদৰে স্পেচৰো এটা গোন্ধ আছে। হয় বন্ধুসকল, মহাকাশ যাত্ৰীসকলে এইটো প্ৰকাশ কৰিছে যে মহাকাশৰ গোন্ধটো কিবা এটা গৰম ধাতুৰ নিচিনা। আচলতে স্পেচত সূক্ষ্ম ৰূপত বিভিন্ন ধৰণৰ মেটেল থাকে। সেইকাৰণে স্পেচত মহাকাশ যাত্ৰীসকলে যেতিয়া বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰি থাকে, তেওঁলোকৰ কাপোৰত বিভিন্ন ধৰণৰ মেটেল লাগি ধৰে আৰু তেওঁলোকে তাত কিবা এটা গৰম ধাতুৰ নিচিনা গোন্ধ পায়। 2 নম্বৰ, 3টা সূৰ্য থকা গ্ৰহ। নিশ্চয় বন্ধুসকল, আমাৰ বিশ্বব্ৰহ্মাণ্ডত HD 188-753AB নামৰ এটা গ্ৰহৰ 3টা সূৰ্য থকাৰো আৱিষ্কাৰ হৈছে। আমাৰ স্পেচ ৰিচাৰ্চাৰসকলে এইটো সন্ধান কৰি উলিয়াইছে যে সেইটো গ্ৰহৰ 3টা সূৰ্য আছে। এই গ্ৰহটোৰ সন্ধান 2005 চনত পলেণ্ডৰ এজন বিজ্ঞানীয়ে কৰিছে। বৈজ্ঞানিকসকলে এনেধৰণৰ গ্ৰহ আৰু উলিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু এতিয়ালৈকে এনেধৰণৰ কোনো গ্ৰহ দ্বিতীয়বাৰ দেখিবলৈ সক্ষম হোৱা নাই। 3 নম্বৰ, চন্দ্ৰমাত আমাৰ মানুহৰ খোজ। চন্দ্ৰত যোৱা আমাৰ বৈজ্ঞানিকসকলৰ ভৰিৰ খোজটো 10 কোটি বছৰলৈকে থাকিব, কাৰণ চন্দ্ৰত হাৱা, পানী আৰু বায়ুমণ্ডল নাথাকে। সেইকাৰণে তাৰ ধূলিকণাবিলাক যেনেকৈ আছে তেনেকৈয়ে থাকে। কিন্তু মহাকাশত উপঙি ফুৰা সূক্ষ্ম পদাৰ্থ আৰু উল্কাপিণ্ড সেই খোজবোৰত পৰি নষ্ট কৰিব পাৰে। 4 নম্বৰ, বিশ্বব্ৰহ্মাণ্ড সম্পূৰ্ণৰূপে নিস্তব্ধ। ধ্বনি গতি কৰিবলৈ কিবা এটা মাধ্যমৰ দৰকাৰ, আৰু মহাকাশত এনেধৰণৰ কোনো জলবায়ু নাই যিদৰে ধ্বনি গতি কৰিব। সেইকাৰণে মহাকাশত ইমানেই নিস্তব্ধ, ইমানেই শূন্য, আপোনাৰ কাণ থাকিও নথকাৰ নিচিনা অনুভৱ হ'ব। 5 নম্বৰ, বৈজ্ঞানিকসকলে মহাকাশৰ এনেধৰণৰ এটা অবজেক্টত দৃষ্টি পৰে, তেওঁলোকৰ চকু কঁপালত উঠে। বৈজ্ঞানিকসকলে ব্ৰহ্মাণ্ডত উপঙি থকা এটা পানীৰ তৰপৰ সন্ধান কৰে। ব্ৰহ্মাণ্ডত পানী অৰ্থাৎ H2ৰ তৰপ এটা বিশাল আকাৰত আৱৰি আছে, আৰু সেই পানীৰ মাপাংকন আমাৰ পৃথিৱীত থকা সকলোবোৰ মহাসাগৰ লগাই 140 খাৰব গুণ বেছি পানী আছে। 6 নম্বৰ, মদৰ মহাসাগৰ অৰ্থাৎ এলকহলৰ মহাসাগৰ। যদি আপুনি ব্ৰহ্মাণ্ডত পানীৰ মহাসাগৰৰ কথা শুনিয়েই আচৰিত হৈ গৈছে, তেন্তে তাতকৈ আচৰিত হ'ব আপুনি এই তথ্যটো শুনিলে। হয় বন্ধুসকল, বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন ঠাইত বিশাল এলকহলৰ মহাসাগৰ আছে। আমাৰ আকাশগংগাৰ কেন্দ্ৰৰ পৰা 390 প্ৰকাশ বৰ্ষ দূৰত্বত চেজিটেৰিয়াছ এ নামৰ এটা বিশাল অবজেক্ট সম্পূৰ্ণ এলকহলেৰে ভৰি পৰি আছে। 7 নম্বৰ, আটাইতকৈ ডাঙৰ গেলাক্সি এবেল 2029। এইটো গেলাক্সি বিশ্বব্ৰহ্মাণ্ডত সন্ধান হোৱা ইতিমধ্যে আটাইতকৈ ডাঙৰ গেলাক্সি। ইয়াৰ ব্যাসাৰ্ধ 56 লাখ প্ৰকাশ বৰ্ষ দূৰত্বলৈকে আৱৰি আছে, আৰু আমাৰ মিল্কী ৱে গেলাক্সিতকৈ 80 গুণ ডাঙৰ। 8 নম্বৰ, এলিয়েনৰ অস্তিত্ব। ব্ৰহ্মাণ্ডত কেৱল পৃথিৱীতে নহয়, আৰু বিভিন্ন ঠাইত মানুহৰ দৰে হওক বা নহওক জীৱিত বস্তু আছে, আৰু হয়তো সেইবিলাকক আমি কোনোদিনে লগ পোৱা নাই, কাৰণ এই আকাশগংগা ইমানেই ডাঙৰ, আপোনাৰ কল্পনাতকৈ ডাঙৰ। আৰু এই আকাশগংগাৰ কোনোবা এটা চুকত হলেও আমাতকৈ বেছি উন্নত মানৰ সভ্যতা থাকিব পাৰে। 9 নম্বৰ, মহাকাশত জন্মগ্ৰহণ কৰা সকলোবোৰ জীৱেই পৃথিৱীত জন্ম লোৱা প্ৰাণীতকৈ বেছি বুদ্ধিমান হয়। ৰুছ দেশৰ বিজ্ঞানীয়ে পৃথিৱীৰ পৰা পঁইতাচোৰা কেইটামান নি মহাকাশত প্ৰজনন ক্ৰিয়া কৰি প্ৰমাণ কৰিছিল যে মহাকাশত জন্ম লোৱা পঁইতাচোৰা পৃথিৱীৰ পঁইতাচোৰাতকৈ বহু গুণে শক্তিশালী আৰু বেছি বিকশিত। 10 নম্বৰ, বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তুৱেই পৰিৱৰ্তনশীল। ইয়াত থকা কোনো এটা বস্তুৱে স্থিৰ নহয়, সকলো বস্তুৱেই নিজৰ ঠাইৰ পৰা গতি কৰি আছে। আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, আৰু আমি ভাবো যে সূৰ্যটো স্থিৰ, কিন্তু আমাৰ সূৰ্যটো সম্পূৰ্ণ সৌৰজগতক লৈ, আমাৰ মিল্কী ৱে গেলাক্সিৰ কেন্দ্ৰটোক লৈ ঘূৰি আছে, আৰু আকাশগংগাৰ প্ৰত্যেকবিলাক গেলাক্সিও গতি কৰি আছে। আমাৰ মিল্কী ৱে গেলাক্সিটো ছেকেণ্ডত 552 কিলোমিটাৰ গতিবেগত বিশ্বব্ৰহ্মাণ্ডত গতি কৰি আছে, আৰু এই গতিত গৈ গৈ আমাৰ ওচৰত থকা এণ্ড্ৰমেডা নামৰ গেলাক্সিটোৰ লগত আহিব লগা 5 আৰব বছৰৰ পিছত সংঘৰ্ষ হ'ব। গতিকে বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানে। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, আৰু ভিডিঅ'টোৰ পৰা নিশ্চয় কিবা এটা জানিব পাৰিছে। আকৌ লগ পাম এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধুসকল।